We want justice. 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 আপোনালোকে কিয় এনেকে ওলাইছো তাৰ মানে আমাৰ মোৰ ভাইটিৰ কাৰণে মোক ন্যায় লাগে নিৰ্দোষী আজি এনেকে হৈ গৈছে আপোনালোকে যেহেতু গমে পায় তাক তদন্ত কৰক তাক মোক জাস্টিসটো লাগিব মোৰ ভাইৰ কাৰণে ন্যায় দিয়ক মই এইখিনিয়ে বিচাৰিছো আপোনাৰ ভাইটি কি হৈছিল ঘটনাটো তাৰ মানে কি হ'ল মোৰ ভাইটিৰ জেলত তাৰ মানে ৰাতি 11টাত অটোমেটিক মোৰ ঘূৰাইছে বুলি কিনি ক'লে মোৰ ঘূৰা বুলি ক'লে কমসে কম গাৰ্জক ইনফৰ্ম কৰক জেলাৰে কিন্তু জেলাৰে গাৰ্জক ইনফৰ্ম নকৰিলে আৰ্লি মৰ্নিংত যেতিয়া ডেট হ'ল তাৰ পিছতে মানে 9টাত যে গাৰ্জনক ইনফৰ্ম কৰিছে যে আপোনাৰ ল'ৰাজন এনেকে হ'ল বুলি মেডিকেলত আহক বুলি ইনফৰ্ম কৰিছে হেতুটো আমি মানি নৰো ল'ৰাটো যেহেতু ৰাতি এনেকে ঘটনা হৈছে কমসে কম গাৰ্জনক জনোৱা আগত আমি যে লগ কৰো জেলত উইদাউট মোৰ পাৰমিশন উইদাউট মোৰ কন্টেক্ট নম্বৰ দিটো আমাক লগ কৰিব নিদিয়ে যেহেতু মোৰ ব্ৰাদাৰৰ এনেকে হৈছে সেইকাৰণে আমি তদন্ত কৰিছো যে যেহেতু মোৰ ভাইটি ন্যায় পাব লাগিব ইয়াতে নিশ্চয় কিবা এটা আছে মই হেইটোৱে মানে ক্লেম কৰিব বিচাৰিছো বুজি পাইছে এফআইআৰ দিছিলে নেকি এটা এফআইআৰটো আমি এটা কথা পাতিছো কোৰ্টত যেহেতু যোৱাকালি পোষ্টমৰ্টম হৈছে মোৰ ভাইটিৰ আমি যোৱাকালিয়ে বডিখন পাইছো আমি নিয়ম নীতিবিলাক কৰিছো সেইকাৰণে আমি আজি ওলাইছো কিয়কি আপোনাক সেইদিনাকে ক'লো মই যে নগাঁৱত পোষ্টমৰ্টমখন হৈছে বুলি কিনে এটা আপোনাৰ আমাৰ ৰিপৰ্ট আহোঁতে মানে 1 মান্থ লাগিব বুলি কৈ দিছে বুজি পাইছে নে সেইকাৰণে এটা থানাত মানে এজাহাৰ দিছো মানে আপোনাৰ কোৰ্টত আমি কাগজখন পেলাইছো মানে যে আর আমি লিগালি আমাক একশন লাগে ইনকোয়ারি লাগে বুলি কৈছো হেয়া কার উপর সন্দেহ কৰিছো মানে এটা যেহেতু জেলত হৈছে এটা মই হেখিনিয়ে সন্দেহ কৰিম মোৰ এটা মোক গুটে ইনকোয়ারিখন লাগে যে তাত কি হৈছে হোৱা নাই মোৰ ভাইটিৰ কি হৈছে হোৱা নাই গুটে ইনকোয়ারিখন লাগে যে মোৰ ভাইটিৰ কি এনেকা হ'ল কমসে ঠিক আছে তাৰ আজিলৈকে ইকো মেন্টালি ইকো বেমাৰ ইকোৱে নাই মানে টোটালি তাৰ গাত এটা যে আমি যেটা বডিখন আনিছে আমাক চাব দিয়া নাছিলে জোৰ জবৰদস্তি আমাৰ ভাইটি ভন্টি মোৰ আহা অলপ লেট হ'ল কিন্তু ভাইটি ভন্টি হুমাতে বডিত মানে আমি স্পট দাগ পাইছো আপোনাৰ নাকে দি কিনি মানে ফেন পাইছো হেতু মানে কি কাৰণত হ'ল হাৰ্ট এটাক পেশেন্টটো কিটা এনেকা বডিত কিবা নহয় মানে হেইটোৱে বিচাৰিছো যে আমি মোৰ ভাইটি ন্যায় পাওক এইটো পুৰা দেখা দেখি মাৰ্ডাৰ হৈ আছে ভাইটি জেলৰ আৰক্ষী ভুলৰ বাবে হৈছে হেয়া হেখিনি মই কিবা বস্তু মোৰ ভাইটি ন্যায় পাওক মই এইটোৱে বিচাৰিছো